গাইজ টি আৰ্মি দৌৰা ফিল্ডখনত একেবাৰে লাইনৰ ওচৰত একদম আহি পাই গ'লোঁ। আপোনালোকে চাওক ইয়াত পূৰা ল'ৰা পূৰা টি আৰ্মি দৌৰা আৰু মৰ্ণিং ৰাতিপুৱা হৈ গ'ল যিহেতু আৰু আমি আহি আছোঁ। এইফালে চাওক ৰাতি 1টা বজাত যিহেতু ট্ৰেইন আহি পাই গ'ল। আমি আহি একদম পূৰা নামিছোঁ ইয়াত ট্ৰেইন ষ্টেচনৰ পৰা দেখিছেনে পূৰা মানুহ চাওকচোন পূৰা মানুহ ভিৰ যিহেতু ৰাতি 1টা বাজি গ'ল। এতিয়া যিহেতু আহি আছোঁ ট্ৰেইন আহি পাইছে শিলচৰত নামিলোঁ আমি। এতিয়া শিলচৰৰ পৰা একদম পূৰা ফিল্ডলৈ যাব লাগিব। দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব পৰা শেষৰলৈকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ট্ৰেইন চাই আহি থাকক গ'ল আৰু চক লেটছ চক গো। চক ৰেলৰ ড্ৰাইভাৰটো আহি গৈছে। মানুহ দেখি পাগলা হৈ গৈছে। গুৱাহাটীখন এখন চাওক, এইটো হৈ গ'ল গুৱাহাটী ষ্টেচন হয়, ৰেলৱে ষ্টেচন। আৰু এতিয়া আমি গুৱাহাটী ষ্টেচনৰ ভিতৰত সোমাই যাম। কালি যিহেতু লখিমপুৰৰ পৰা আহিলোঁ আৰু এতিয়া গুৱাহাটী ষ্টেচনত আহি পালোঁ আৰু গুৱাহাটীৰ পৰা এতিয়া গৈ আছোঁ পূৰা শিলচৰ। দেখাই আছোঁ আপোনালোকক চাওক এইফালে পূৰা মানুহ ইমান মানুহ ভৰ্তি এতিয়া গুৱাহাটী। আৰু এইফালে ফেন কেইখন চাওক, হেভি ফেন হয় দেখিছে আপোনালোকে। চাওক এতিয়া গৈ আছোঁ যিহেতু ভিতৰলৈ আৰু যিহেতু শিলচৰ ট্ৰেইন অহা নাই বৰ্তমান, এতিয়া শিলচৰ ট্ৰেইন আহি আছে, টিকেট কটা হৈ গ'ল আৰু এতিয়া শিলচৰ ট্ৰেইন আহিলে যোৱা হ'ব দেখাই দিম পৰা শিলচৰ ল'ৰা শিলচৰ যাবৰ কাৰণে পৰা ৰৈ আছে আৰু শিলচৰ ট্ৰেইনৰ ইণ্টেজাৰ কৰি আছে। চব দেখিছেনে যিমানখিনি ল'ৰা দেখি আছে পূৰা শিলচৰ টিকেট পাবলৈ মুস্কিল হৈ গৈছে চাওক। আৰু আমি বহুত বেছি কষ্ট কৰিছোঁ। ট্ৰেইন আহি গ'ল চব ল'ৰা ৰেলৰ ড্ৰাইভাৰটো আহি গৈছে। মানুহ দেখি পাগলা হৈ গৈছে। চালা মানুহ বেয়া ভৰ্তি দেখোন। S1 গৈছে, S2 S5ত আছে আমাৰ যিহেতু S2 গ'ল, S3 মজা S5ত আৰামত ৰৈ যাব ইয়াত। S4 S5 কাৰণে S5 গাইজ আহি গ'লোঁ পূৰা ফাইনেলি শিলচৰ ট্ৰেইনত উঠি ল'লোঁ আৰু উঠি এতিয়া দেখিছোঁ একদম পূৰা শ্লিপাৰ টিকেট কাটিছিলোঁ, সেইকাৰণে শ্লিপাৰ এতিয়া বিন্দাছ শুই ল'লোঁ আৰু শুই পেলাই এতিয়া যাম আমি 1টা বজাত শিলচৰ গুৱাহাটীৰ পৰা ওলাম আৰু শিলচৰ কেইটা বজাত পাওঁ আপোনালোকক জনাই আছোঁ। চাই থাকিব পৰা ভিডিঅ'টো স্কিপ নকৰি আৰু লেটছ গো। আৰু গাইজ পূৰা পাই গ'লোঁ লামডিং। এইখন বোলে লামডিং বুলি কয় যিহেতু ষ্টেচন, আৰু লামডিং ষ্টেচনত পূৰা পাই গ'লোঁ। দেখিছেনে পূৰা এইটো চাওক নাজাৰা লামডিঙৰ ষ্টেচনত পাই গৈছোঁ। আপোনালোকক দেখাইছোঁ ট্ৰেইনখন চাওক, সেইটোত আছে চাওক। আমি গৈ আছোঁ এতিয়া পূৰা লামডিং ষ্টেচন পাবলৈ হৈ গ'লোঁ। আপোনালোককো দেখাই আছোঁ, চাই থাকক আৰু লেটছ গো। পাই গ'লোঁ ফাইনেলি একদম পূৰা শিলচৰ।
ল'ৰাবিলাক চব শিলচৰ, এইফালে শিলচৰ চব ল'ৰা। চল সব শিলচৰ এইফালে চাওক ল'ৰা চাওক শিলচৰ পৰা ভৰ্তি হৈ গৈছে। আমি ওলাই গ'লোঁ শিলচৰ, এতিয়া 1টা বাজি গ'ল। 1টা বজাত গুৱাহাটীৰ পৰা উঠিছিলোঁ, যিহেতু 1টা বজাত ট্ৰেইন আহিছিলে আৰু ইয়াত বাজি গ'ল 1টা, মানে 12 ঘণ্টাৰ পৰা লাগি গ'ল শিলচৰ পাবলৈ। আৰু এইফালে চাওক ল'ৰা চাওক না, পুৰা ল'ৰা চব শিলচৰত আহি আছে। ইণ্টাৰভিউ আছে, যিহেতু ইণ্ডিয়ান আৰ্মি ইণ্টাৰভিউ আছে, সেইকাৰণে চব ল'ৰাবিলাক আহি আছে। চব পিছফাল আৰু এইখন টাইমতে ইমান ল'ৰা গাইজ আহি পাই গ'লোঁ যিহেতু শিলচৰত, আৰু শিলচৰ ৰেলৱে ষ্টেচন হ'ল, এতিয়া বাজিলে টাইম হৈ গ'ল 1টা। আমি তাৰ পৰা ওলাইছিলোঁ যিটো গুৱাহাটীৰ পৰা 1টা বজাত, আৰু শিলচৰ পালোঁ 1টা বজাত। মিনিমাম পূৰা 12 ঘণ্টা সময় পূৰা লাগিলে, যিহেতু আমি এতিয়া ৰাতি 1টা বজাত যিহেতু শিলচৰ আহি পালোঁ। আৰু এইফালে দেখিছেনে চব শিলচৰ যিমানখিনি ল'ৰা আৰ্মিৰ কাৰণে আহিছে, গোটেই মানে শিলচৰ ট্ৰেইনখনত অকল ল'ৰাই ভৰ্তি আছিলে। এইফালে চব ইমানেই ল'ৰা আৰু ইমানেই মানুহ আহিছে যেন শিলচৰলৈ। আৰু চাই থাকক পৰা ভিডিঅ'টো শেষৰলৈকে, আৰু শিলচৰত কাইলৈকে কিমান মানুহ হয় কি হয় সকলোবিলাক দেখাই আছে। এইটো হৈ গ'ল শিলচৰ ৰেল ষ্টেচনটো হয়, মই যিহেতু বাৰীলৈ আহিলোঁ এইফালে দেখাই দিছোঁ আপোনালোকক। শিলচৰ ৰেল ষ্টেচনটো দেখিছে আপোনালোকে, আহিব পাৰিব ধুনীয়াকৈ। এইটো হৈ গ'ল ৰেল ষ্টেচনটো। এইফালে চব মানুহ, আৰু ইয়াত অলৰেডি ৰাতি হ'লেও টেম্পু টমটম আছে। এইটো ৰাতিপুৱা হ'ল, চাওক আমি এতিয়া যিহেতু ৰাতিপুৱা হ'ল যাবলৈ ওলাইছোঁ, যিহেতু ৰাতিটো আমি ৰেল ষ্টেচনতে থাকিলোঁ। আৰু এতিয়া ৰাতিপুৱা হ'ল, আমি যিহেতু ফিল্ডলৈ যাব লাগিব। এতিয়া ফিল্ডলৈ যাবলৈ আমি এখন টমটম লৈ ল'লোঁ, আৰু টমটমখন লৈ আমি এতিয়া যাম ফিল্ডলৈ, য'ত আমাৰ আৰ্মি দৌৰ হ'ব, তালৈ যাম। আপোনালোকক দেখাই আছোঁ, চাই থাকিব বাৰু ভিডিঅ'টো স্কিপ নকৰি। আৰু লেটছ গো। বেলি ওলাই গ'ল, বেলি এইটো চব কি গাইজ দেখছে এইফালে একদম পূৰা মৰ্ণিং হৈ গ'ল, বেলিটো ওলাই গ'ল। এইফালে চব কি ধুনীয়া লাগিছে, একদম পূৰা নদীখনো আছে, আৰু বেলিটো কি ধুনীয়া লাগিছে, বিহু মজা আহিছে। পূৰা দলং বনাই আছে, চাওক ঠাণ্ডা কেনেকৈ লাগিব বিৰাট ধুনীয়া লাগিছে। আৰু চাই থাকক পূৰা গৈ আছে ফিল্ডলৈ, দেখা তাত কিমান মানুহ বেছি হয়। আহি পাই গ'লোঁ য'ত দৌৰা, যিহেতু আৰ্মি এইফালে চাওক মানুহ চাওক এইফালে মানুহ ল'ৰা বা ৰুম চুম পাবলৈ মুস্কিল হৈ গৈছে একদম। দূৰ জেগাৰ পৰা দেখা আছে
যোনে যোনে দৌৰিব নাই একেবাৰে তলত এনেকৈ লৈ যাব নহয়। আৰু গাইজ দেখিছে আজি কিমান মানুহ বেছি হৈছে বোলে, একদম পুৰা আজি কালিতকৈ মানুহ বেছি হৈছে বোলে, যিহেতু আজি হৈ গ'ল 16 তাৰিখ, কাইলৈ আছে 17 তাৰিখ, যিহেতু আমাৰ দৌৰ আছে আৰু আজি এইখিনি বেলেগ ডিষ্ট্ৰিক্টৰ হয়, এইখিনি আজি দৌৰ আছে। দেখিছেনে আপোনালোকে, ইয়াৰ পৰা একদম ফাৰ্ষ্টৰ পৰা এইফালে গছ কেইজোপাৰ ওচৰলৈকে তাৰতছে দূৰলৈকে লাইন আছে। আপোনালোকক দেখাইছোঁ চাওক, ইমান দীঘল লাইন আছে চাওক। এইফালেদি আমি আহি আছোঁ দেখিছে আপোনালোকে, আৰু এইফালে চাওক, এইফালে একদম লাষ্টৰলৈকে মানে যিহেতু লাইন ধৰি আছে, এইফালে চাওক, এইফালে ইয়াৰ পৰা সেই তাৰলৈকে লাইন আছে। একেবাৰে কিমান মানুহ হৈছে কৈছে ন। চাই থাকক, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম, ইয়াৰ দৃশ্য দি আছে।